হেল্ল' এভৰিৱান, সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। চাওকচোন জেতুকাৰ পাত আজি 3 দিন হ'ল চিঙা শুকাই গ'ল বতাৰ অভাৱত সময়ে পোৱা নাই। আজি চাওকচোন এতিয়া বটিব লৈছোঁ, যিহেতু আৰু পটাত নবটো আৰু শুকান পাত হৈ গৈছে। এতিয়া মিক্সিতে বটি দিওঁ। চাওকচোন এতিয়া মই মিক্সি বাতিত দি লৈছোঁ, কিবা হয় বতাহ দাঙি নাযায়। চাওকচোন গাইছ, এতিয়া মই মিক্সিটোত দিলোঁ। চাওকচোন কি ধুনীয়া হৈছে। বজাৰ নাযাব বুলি ভাবিছোঁ, এতিয়া ৰংটো লাগাই কথা, লাগে নে নালাগে বা গম নাপাওঁ বাৰু। চাওঁ বাৰু কি হয় আজি। এয়া মোৰ বটা হৈ গ'ল, এক বাতি হৈছে। মই মূৰতো লগাম বাৰু অলপ। আৰু বিহু বুলি ক'লে জেতুকা নলগালে ভালে নালাগে, সেইটো কাৰণে দেৰিকৈ হ'লেও বিহু লগাও দিয়ক গাইছ। ভিডিঅ' বনাই দিয়াৰ অভাৱত মই নিজে বনাইছোঁ আৰু এতিয়া চাওক মই আঙুলিটো লৈছোঁ, মই কষ্টকৈ বনাব লগা হৈছে। মোৰ লোৱা হ'ল, বনাই দিয়া মানুহৰ লাগে কি নালাগে অলপ সময় ৰখি চাওক কি ধুনীয়াকৈ লাগিছে। মই হাতখনত ফাইনেলি লগালোঁ দিয়ক। লগাম বাই বাই।